নিদিয়াকে তই কিয় আহিলি মা ৱা কিয় মই ল'ৰাটোক চাব নালাগে নেকি তই কথাবোৰ বুজা নাই নাই বুজা কাৰণে এইটো বুজিবলৈ আহিছো কথাবোৰ ইমান সহজ নহয় মা সংসাৰ কৰিলো নহয় 30 বছৰ এতিয়া বুজি পাব লাগে কিন্তু এইটো অভিজ্ঞতা তোৰ কাৰণে নতুন হ'ব মা হ'ব তই বুজাই থাকিবি মই বুজি থাকিম মই এনেও দুদিনমান থকাকৈয়ে আহিছো ৰচোন সিদিনা আমাৰ ঘৰলৈ যোৱা ল'ৰাটো ক'ত থাকেও মই ক'ব নোৱাৰো ক'ব নোৱাৰ কিন্তু সি মোক ফোন কৰি আজি আহিম বুলি কৈছিলে দেখোন আহিব তেতিয়াহ'লে তেওঁ আহক তাৰপাছত কথাবোৰ তই নিজে বুজি পাবি আৰু হ'বলগীয়া জোৱাই ল'ৰাটো তেওঁ কেইদিন মাতিব লাগিছিল মই আগতে কথা পাতি যদি ভাল লাগে দেউতাৰে আহি কথা পাতি খাটাং কৰিব ল'ৰাটো ক'ত থাকেও মানে তেওঁ ইয়াত নাথাকে মানে তেওঁক মই ভালকৈ দেখাই নাই কোন আহিছে যাচোন দুৱাৰখন খোল মই কাপকেইটা ধুই আহোঁ আপোনালোকৰ ঘৰলৈ গৈছিল মাজনী অকণমান ভিতৰলৈ বলচোন কথা এটা কওঁ তুমি বহাচোন দেই অনুৰাধা অনুৰাধা তুমি ৰেডি ন নিশ্চিতা এইমাত্ৰ ঘৰৰ পৰা মা আহি সোমাইছে মা মানে তোমাৰ মা মই এতিয়া যাওঁগৈ নেকি পাপু কোননো মা এয়া সমীৰ তুমিয়ে সমীৰ সেইদিনা অনিৰুদ্ধই কোৱা ল'ৰাজন মণি কি ক'ত আছে আমাৰ ঘৰলৈ গৈছিল নহয় বহাচোন বহা মোক সকলো কথাই কৈছে অনি আপোনালোকৰ ঘৰলৈ গৈছিল মাজনী অকণমান ভিতৰলৈ বলচোন কথা এটা কওঁ তুমি বহাচোন দেই মোক ফাঁকি দিয় ধৰা পৰিলি নহয় ল'ৰা ধুনীয়া কলৈ যাবলৈ লগ ধৰিছে নহয় মানে তেওঁ মোক আজি মন্দিৰলৈ লৈ যাবলৈ আহিছে মই আগতে গমেই নাপাওঁ এতিয়াহে মন্দিৰ মই মাত এটা দি আহোঁ দেই ৰচোন তই গৈ পেলাই আকৌ কথাবোৰ বেলেগভাৱে নাপাতিবি সেই জানো নহয় মই বৰ ধাৰ্মিক মনৰ ল'ৰা আজিৰ দিনত এনেকুৱা ল'ৰা ক'ত পাবি ল'ৰাটো ধুনীয়া মই ফটোত দেখাতকৈ ধুনীয়া যা আকৌ মই ঘৰত থাকিম কিন্তু সেই মন্দিৰলৈহে লগ ধৰিছে কথা পাতো আনা মন্দিৰলৈ যোৱা মই বৰ ভাল পাইছো মন্দিৰলৈ যাব লাগে তেতিয়াহ'লে আমি যাব পাৰোঁ নেকি যোৱা কথা পাতিম তোমাৰ লগত আগতে ঘূৰি আহাচোন আমি আহোঁ মা যোৱা আপোনাক লগ পাই ভাল লাগিল আহিছোঁ ময়ো ঘৰলৈ ফোন কৰি খবৰটো দিম তোমাক লগ পাই মোৰো খুব ভাল লাগিল যোৱা আচ্ছা আহিছোঁ প্ৰথমতে ঘটক অনিৰুদ্ধক ফোন কৰি ধন্যবাদ এটা দিব লাগিব কি হ'ল একো নকলে যে কলৈ যাব য'ত শান্তি পোৱা যায় মানে তেনেকুৱা কোনো ঠাইতো মই চিনি নাপাওঁ তেতিয়াহ'লে আপোনাৰ য'লৈকে মন যায় তালৈকে লৈ যাওক মই অকণমান অকলে থাকিব বিচাৰিছোঁ দাদা অনুৰাধা তাই জীয়াই আছে
আগলৈ আহিবি লাজ হৈ যাবি